নমস্কাৰ বন্ধুসকল, পৰেগান ইউনিভাৰ্চিটি চেনেলত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজি আপোনাৰ ২০২৫ চনৰ আজি আপোনাৰ এপ্ৰিল মাহৰ সাপ্তাহিক যি ৰাশিফল আছে। আজি আপোনাৰ সেই সাপ্তাহিক ৰাশিফলত আজি আপোনালোকৰ আগত আমি আলোচনা কৰিবলৈ ল'ম। গতিকে আজি আপোনাৰ এই যি সাপ্তাহিক ৰাশিফলত আজি আপোনাৰ ৪টা ৰাশিৰ ওপৰত আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। আৰু সেই ৪টা ৰাশিৰ আজি কিছু আপোনাৰ শুভ ফল লৈ আহিছে। আজি আপোনাৰ ধন, ব্যৱসায়, আজি আপোনাৰ স্বাস্থ্য, আজি ধৰি লওক আজি আপোনাৰ চাকৰি, আজি সকলো কথা আমি ইয়াত আজি বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ প্ৰথমত ৰাশি হ'ল আপোনাৰ সিংহ ৰাশি। আজি সিংহ ৰাশিৰ আজি যদি আমি চাওঁ, সিংহ ৰাশি কৈছে যে এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাই শত্ৰুক জয় কৰিবলৈ বেছি কষ্ট কৰিব নালাগিব আৰু আপোনাৰ ভাইগুৰি আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব আৰু কৰ্মক্ষেত্ৰত পৰিস্থিতিত স্বাভাৱিক হৈ থাকিব আৰু পাৰিবাৰিক আপোনাৰ পৰিৱেশটো সুখদায়ক হ'ব আৰু মাতৃ আৰু পত্নীৰ স্বাস্থ্য ভাল হ'ব আৰু অৱশ্যে আপুনি পত্নীৰ ৰক্তচাপ বা আপোনাৰ ৰক্ত সম্পৰ্কীয় যিকোনো সমস্যা হ'ব পাৰে আৰু দেউতাকৰ স্বাস্থ্য আপোনাৰ ভাল হ'ব। আৰু ভাগ্যৰ তাৰিখ যদি আপোনাৰ চাওঁ যে আপোনাৰ ভাগ্যৰ তাৰিখ হৈছে 23 আৰু আপোনাৰ 24 এপ্ৰিল। প্ৰিয় দৰ্শক, যদি আপোনাৰ শুভ বাৰ আপোনাৰ যদি চোৱা হয় আপোনাৰ বৃহস্পতিবাৰ। আৰু যদি আপোনাৰ প্ৰতিকাৰ যদি আপোনাৰ চাওঁ, প্ৰতিকাৰ হৈছে যে আপোনাৰ প্ৰতিদিনে আপুনি দৰিদ্ৰ লোকক আপুনি কি কৰিব লাগিব, চাউল আপুনি দান কৰিব লাগিব। আৰু শুকুৰবাৰ পাৰিলে মন্দিৰত আপুনি বগা কাপোৰ দান কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আপোনালোকে গম পালে যে আজি আপোনাৰ সিংহ ৰাশিৰ বিষয়ে আমি যিহেতু বিতংভাৱে আপোনালোকৰ ওচৰত আমি আগবঢ়ালো। ইয়াৰ পিছত যদি আমি চাওঁ, আজি দ্বিতীয় ৰাশিটো হ'ল আপোনাৰ কন্যা ৰাশি। যিসকল জাতক জাতিকা আছে, কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজি আমি বিশেষ ফল লৈ আহিছোঁ। আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ কাৰণে যদি চোৱা হয়, কন্যা ৰাশিৰ কৈছে জাতক জাতিকাই স্বাস্থ্যৰ ক্ষেত্ৰত আজি এই সপ্তাহত আপোনাৰ স্বাভাৱিক হ'ব। আৰু যদি আপুনি চাকৰি বিচাৰিছে, তেন্তে আপোনাৰ এই সপ্তাহটোত আপোনাৰ চাকৰি লাভৰ সম্ভাৱনা দেখা গৈছে। আৰু আপোনাৰ কৈছে যে ব্যৱসায় লাভ হ'ব আৰু আপোনাৰ ল'ৰা-ছোৱালীৰ পৰাও আপুনি সহায় লাভ কৰিব পাৰিব। আৰু ছাত্ৰ-ছাত্ৰীৰ যদি চোৱা হয়, ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আপোনাৰ ভালদৰে চলিব আৰু আপোনাৰ পত্নীৰ স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে। আপোনাৰ পত্নীৰ স্বাস্থ্য অলপ দুৰ্বল থাকিব পাৰে। আৰু যদি ভাগ্যৰ তাৰিখ যদি আমি চাওঁ, আজি আপোনাৰ যদি ভাগ্যৰ তাৰিখ যদি চোৱা হয়, আপোনাৰ 25 আৰু 26 এপ্ৰিল তাৰিখটো আপোনাৰ কাৰণে ভাল হ'ব। আৰু আপোনাৰ যদি বাকী যিখিনি তাৰিখ থাকিব, যেনে ধৰি লওক আপোনাৰ কিন্তু তাৰ ভিতৰতো আজি আপোনাৰ কিছু তাৰিখত আপুনি সাৱধানতা আপুনি হ'ব লাগিব। সাৱধান হোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। যে আপোনাৰ যদি চোৱা হয় যে আজি আপোনাৰ ধৰি লওক আপোনাৰ 23, 24 আৰু আপোনাৰ 27 এই 3টা তাৰিখ এপ্ৰিলত আপুনি কাম কৰিব। আৰু যিকোনো কাম কৰিলে আপুনি সাৱধানতাৰে আপুনি কাম কৰিলে আপোনাৰ কাৰণে একো অসুবিধা নহ'ব। আৰু শুভ বাৰ যদি আপোনাৰ চোৱা হয় শনিবাৰ। আৰু আপোনাৰ প্ৰতিকাৰ যদি আমি চাওঁ, আজি আপোনাৰ কন্যা ৰাশিৰ যদি আমি প্ৰতিকাৰ যদি চোৱা হয়, আজি প্ৰতিদিনে আপুনি মাটিমাহ দান কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। আৰু শনিবাৰে আপুনি কি কৰিব, মন্দিৰত আপুনি শনিদেৱক আপুনি পূজা কৰক, তেতিয়া আপোনাৰ গোটেই সপ্তাহটো আপোনাৰ ভালে যাব। ইয়াৰ পিছত প্ৰিয় দৰ্শক, আপোনালোকে গম পালে যিহেতু কন্যা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছত যদি চোৱা হয়, আজি আপোনাৰ তুলা ৰাশি। তুলা ৰাশিত যিসকল জাতক জাতিকা আছে, তুলা ৰাশিৰ জাতক জাতিকাৰ বাবেও আজি আপোনাৰ কিছু শুভ ফল লৈ আহিছে। আজি তুলা ৰাশিৰ কি শুভ ফল লৈ আহিছে আমি জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয়, আজি আপোনাৰ এই সপ্তাহত তুলা ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে, আজি সকলৰ আপোনাৰ পত্নীৰ সৈতে ভাল সময় কটাব, যদিও তেওঁলোকৰ খং অলপ বৃদ্ধি হ'ব পাৰে আৰু মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু মকৰ যিখন আপোনাৰ যি ধৰি লওক আজি আপোনাৰ আজি আপোনাৰ মাকৰ স্বাস্থ্য আপোনাৰ ভাল, কিন্তু দেউতাকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা থাকিব পাৰে। আৰু যদি চোৱা হয়, আপোনাৰ কৰ্মক্ষেত্ৰত সাধাৰণ হোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ কাৰণ। আৰু ভাগ্যৰ সমৰ্থন আপুনি সীমিত হওক। আৰু ভাগ্যৰ তাৰিখ যদি আমি ভাগ্যৰ তাৰিখ যদি আপোনাৰ যদি চোৱা হয়, 21, 22 আৰু 27 তাৰিখটো আপোনাৰ কাৰণে শুভ ভাগ্যৰ তাৰিখ দেখা গৈছে। আৰু সাৱধান যদি আপোনাৰ তাৰিখ যদি চোৱা হয়, 25 আৰু 26 এপ্ৰিলটো আপুনি অধিক সাৱধানতা বা অন্য ব্যৱসায়ত আপুনি প্ৰয়োজন আছে। আৰু শুক্ৰবাৰ আপোনাৰ যি শুভ বাৰ, আজি শুভ বাৰ যদি আমি চাওঁ, বুধবাৰ দিনটো আপোনাৰ কাৰণে শুভ। আৰু প্ৰতিকাৰ যদি আমি চাওঁ, যে আপোনাৰ প্ৰতিদিনে আপুনি গাখীৰ আৰু পানীৰে আপুনি ভগৱান শিৱক আপুনি অভিষেক কৰিলে আপোনাৰ কাৰণে শুভ। প্ৰিয় দৰ্শক, আমি গম পালো যিহেতু আজি তুলা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিলো। আৰু ইয়াৰ পিছত আমি যদি চোৱা হয় বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণেও আজি আমি কিছু শুভ ফল লৈ আহিছো। বৃশ্চিক ৰাশি কৈছে যে আপোনাৰ এই সপ্তাহটো সাধাৰণতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল হ'ব। আৰু আপোনাৰ দেউতা আৰু আপোনাৰ স্বাস্থ্য ভাল হ'ব। আৰু কৰ্মক্ষেত্ৰত কাম সুচাৰুৰূপে চলিব। আৰু অৱশ্যে ভাগ্য
কম সহায় কৰিব আৰু সেয়ে কঠোৰ পৰিশ্ৰম আপোনাৰ মূল সহায় হ'ব আৰু আপুনি আপোনাৰ সন্তানৰ পৰা ভাল সমৰ্থন পাব আৰু ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা ভাল প্ৰদৰ্শন কৰিব আৰু মাতৃৰ স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে। প্ৰিয় দৰ্শক, আজি আপোনাৰ যদি শুভ ভাগ্য যদি আপোনাৰ তাৰিখ যদি চোৱা হয়, আপোনাৰ 23 আৰু 24 তাৰিখটো আপোনাৰ কাৰণে ভাগ্যৰ তাৰিখ হয় আৰু সাৱধান যদি আপোনাৰ চোৱা হয়, আপোনাৰ তাৰিখ যি আছে আপোনাৰ 27 তাৰিখটো 27 তাৰিখ অতিৰিক্ত আপুনি সাৱধান হোৱাটো আপোনাৰ জৰুৰী আছে আৰু আপোনাৰ শুভ বাৰ আপোনাৰ বৃহস্পতিবাৰ আৰু প্ৰতিকাৰ যদি আপোনাৰ চোৱা হয়, আপোনাৰ ৰুদ্ৰাক্ষমান আপুনি পাঠ কৰিলে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, আজি আমি যিহেতু 4টা ৰাশিৰ ওপৰত আজি আপোনালোকৰ ওপৰত যি পাৰিলো আমি আলোচনা কৰিম এই সপ্তাহটোৰ এই ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি আপোনাক কিঞ্চিত মানত আপোনালোকে কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব আমাকো সহায় কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।